Hello everyone, মই প্ৰতিলিপি আজি তোমালোকৰ আগত আলোচনা কৰিবলৈ লৈছো সমাজ বিজ্ঞান বিভাগৰ ৰাজনীতি বিজ্ঞান শাখাৰ চৰকাৰ বিষয়ক পাঠটি আৰু এই চৰকাৰ বিষয়ক পাঠটিৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে আমি কিছুমান কথা জানিব লাগিব হেইবোৰৰ ভিতৰত আমি ৰাজনীতিনো কি বা ৰাজনৈতিক দল কি বা ইয়াৰ প্ৰয়োজন কি আৰু ভাৰতত থকা ৰাজনৈতিক দলসমূহ বা আঞ্চলিক দলসমূহ আৰু গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা মৰ্চা চৰকাৰ আদিৰ বিষয়ে জানিব লাগিব এতিয়া প্ৰথমে আমি জানো আহা ৰাজনীতিনো কি এই ৰাজনীতিৰ বিষয়ে ক'বলৈ যাওঁতে আমি প্ৰথমতে জানিম যে ৰাজনীতি হ'ল আমাৰ সমূহীয়া স্বাৰ্থৰ বাবে জড়িত এক প্ৰক্ৰিয়া সমূহীয়া স্বাৰ্থৰ কথা লগত ৰাখিয়ে বা আগত ৰাখিয়ে গণতান্ত্ৰিক দেশত নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে কিছুমান নিৰ্বাচন অনুষ্ঠিত হয় ইয়াৰ পৰা আমি বুজিব পাৰোঁ যে ৰাজনীতি হ'ল এক নিৰ্বাচন কেন্দ্ৰিক প্ৰক্ৰিয়া বা জনসাধাৰণৰ স্বাৰ্থ সিদ্ধিৰ বাবে কৰা এক কাৰ্যকলাপ এইখিনিতে ৰাজনীতি সম্পৰ্কে বহুতো চিন্তাবিদে বহুতো মন্তব্য আগবঢ়াইছে ইয়াৰে ভিতৰত আমি মহাত্মা গান্ধীৰ কথাকে জানো আহা যিহেতু আমি মহাত্মা গান্ধীক সকলোৱে চিনি পাওঁ সেয়েহে মহাত্মা গান্ধীৰ বিষয়ে ৰাজনীতিৰ বিষয়েনো কিনো কৈছে সেয়া আমি জানো আহা মহাত্মা গান্ধীয়ে ৰাজনীতিৰ বিষয়ে কৈছে ৰাজনীতি এক সৰ্পকুণ্ডলীহে আৰু ইয়াৰ পৰা আমি পলাব খুজিলেও আমি পলাব নোৱাৰোঁ নেক্সট আমি জানো আহা ৰাজনৈতিক দল কি বা ৰাজনৈতিক দলৰ ধাৰণা ভাৰতবৰ্ষ যেহেতু পৃথিৱীৰ ভিতৰতে এখন জনবহুল ৰাষ্ট্ৰ পৰৱৰ্তী কালত ভাৰতবৰ্ষত বা সমগ্ৰ বিশ্বতে ৰাজতন্ত্ৰৰ প্ৰচলন আছিল কিন্তু বৰ্তমান সময়ত ভাৰতবৰ্ষত গণতান্ত্ৰিক শাসনৰ দ্বাৰা পৰিচালিত হয় যাৰ অৰ্থ হ'ল জনসাধাৰণৰ শাসন গণ মানে হৈছে জনসাধাৰণ আৰু তন্ত্ৰ মানে হৈছে শাসন এই গণতান্ত্ৰিক শাসন ব্যৱস্থাত ৰাষ্ট্ৰৰ জনসাধাৰণৰ মাজত সমমৰ্যাদা অধিকাৰ ৰাজনৈতিক শিক্ষা প্ৰদান কৰা তাৰোপৰি জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰা আৰু জনমত গঠন কৰা আদিৰ প্ৰয়োজনৰ বাবে একোটা দল বা সংগঠনৰ জন্ম হৈছিল যাক আমি ৰাজনৈতিক দল বুলি ক'ব পাৰোঁ বৰ্তমান সময়ত গণতন্ত্ৰ আৰু ৰাজনৈতিক দল দুয়োটাই এটা আনটোৰ পৰিপূৰক ৰাজনৈতিক দল অবিহনে যেনেকৈ গণতন্ত্ৰ অচল ঠিক সেইদৰে গণতন্ত্ৰৰ অবিহনেও ৰাজনৈতিক দল অৰ্থহীন এতিয়া আমি এডোখৰতে কেইটামান এক্সাম্পল চাওঁ আহা তোমাৰ ধৰি লোৱা কংগ্ৰেছকে ধৰিব পাৰি বিজেপি চিপিআই এইবোৰৰ বিষয়ে আমি তলত তোমালোকৰ আগত মানে সবিশেষ আলোচনা কৰিম নেক্সট আমি আলোচনা কৰিম ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা আমাৰ বিষয়ে সবিশেষ জানিবলৈ আমাৰ ইউটিউব চেনেল এডুকেশ্যন গ্ৰুপক ছাবস্ক্ৰাইব কৰক আৰু আমাৰ ফেচবুক পেজ এডুকেশ্যনক ফ'ল' কৰক